ৰাতিপুৱা ৰাতিপুৱা মই তোৰ কাৰণে মোহন ভোগে বনাই থৈছো এজনী দিয়াচোন যা 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 বহনে হোৱা নাই পাছত আহিব মই যদি চাহ খাই দিওঁ তোৰ দোকান চোকান বহনি হৈ যাব ঐ নমৰ নহয় অলপ ৰখ যা এতিয়া ঐ তই যদি মোক কেকেটাই চাহ একাপে দিয় তোক যে মই বস্তু এটা দিম হাই ঐ দেহি মোৰ কাৰণে যেন সোণৰ গহনাহে আনিছে মই যিটো বস্তু আনিছো জিন তোৰ যে ফূৰ্তি লাগি যাব যে কি বস্তু দেখুৱাচোন দে তই যে এটা কথা গম পাইছ নে নাপাইছ তোলে যে ল'ৰাই চিঠি এখন দি পঠাইছে কোন ল'ৰা আগতে চাহ আৰু ভাত খাবলৈ দিবি নে নিদিয় কচোন ঐ তোক কেনেকে ল'ৰাটোৱে হাতত চিঠি দিবলৈ ক'ত সাহস পালে তই ভালে পাব লাগে ইমান সৰুতে যে বিয়া হ'ব পাৰিছ চৰ চিনি পাৱ হা এতিয়াই বিয়া হওঁ বুলি তোক কোনে ক'লে তই বিয়া হৈছ নহৈছ তোৰহে কথা মোক কিয় গালি পাৰিছ ঐ চিঠি দে একদম ৰাতিপুৱা ৰাতিপুৱাই মূৰটো খাই নলবি কোনে চিঠি দিছে সেই অভদ্ৰকেইটা তোৰে চিনাকি হ'ব কি কৈছ তোৰহে চিনাকি হৈছে ঐ চিঠি দে নহয় তই এতিয়া এইবোৰ চাফা কৰ পাছত তোক বুজাইছো মই এতিয়া থানাৰ পৰা না বুজোন ঐ ইয়াত কি মাংস খোৱাবি কচোন জিন নয়নাই চিঠি লিখি পেলাই বিয়া হৈ গ'ল যে জিন ফুল চন্দন তুলসী নয়না বিয়া হৈছে মাংস দিয়া হৈছে বাতি জিন না না এফালে আছো কি হল স্যার আপোনাৰ ওচৰলৈকে আহিছিলো মোৰ ওচৰলে স্যার মোলে কাগজ এখন আহিছে কি কাগজ কাগজ মানে স্যার চিঠি লওকচোন দে চাও ৰ সেইদিনা যে চাকৰিটোৰ কাৰণে এপ্লাই কৰিছিলো তাৰে চাকৰিটো হৈ গ'ল নেকি স্যার হয়নে কেতিয়া জইন কৰিব লাগিব তই নিজে পঢ়িব নোৱাৰিলি স্যার ফালিবলৈ ভয় লাগিল কিবা পাকত যদি ভিতৰৰ কাগজখন ফালি যাবলৈ হয় পুৱা চাকৰিটোও গ'ল আৰু ঐ বেঙি এইখন চাকৰি কাগজে বুজিছ পিছে এটা কথা তোৰ চাকৰি এতিয়াও হোৱা নাই এইখন ইণ্টাৰভিউৰ কাৰণে মতা কাগজ তই যে ৰিটেনটো পাছ কৰিছিলি সেইকাৰণে ইণ্টাৰভিউলৈ মাতিছে ৱাও নয়না কংগ্ৰেচুলেশ্যনছ থেংক ইউ তাই যেনেকৈহে চিঞৰিলে মই ভাবিলো তাই চাকৰিটো হৈয়ে গ'ল নেকি ছাৰ চাকৰিটো বাৰু মই পামনে কিয় নাপাবি ইণ্টাৰভিউলৈ তোক মাতিছে যেতিয়া ভাল হ'লে নিশ্চয় হ'ব ছাৰ ইণ্টাৰভিউত জানো পাছ কৰিম আৰে বেঙি কোনোবাই ফেইল কৰিম বুলি কেতিয়াবা পৰীক্ষা দিয়া নেকি অ' ছাৰ ইণ্টাৰভিউত বাৰু কিমান ছোৱালী হ'ব হে ভগৱান সেইটো তোক মই এতিয়াই কেনেকৈ কওঁ মুঠতে যিয়ে নহওক ইণ্টাৰভিউ তই ভালকৈ দিবই লাগিব তাৰপিছত আকৌ ফিজিকেল মেডিকেল এইবিলাক আছেই কি হ'ল ছাৰ এইবোৰ চব আপোনাৰ কাৰণেই হৈছে এতিয়াৰ পৰা আৰু অলপ কষ্ট কৰ ভাল নিশ্চয় হ'ব কৰিম ছাৰ এতিয়াৰ পৰা চাকৰিটোৰ কাৰণে যিমান কষ্ট কৰিব লাগে সিমান কৰিম তেতিয়াহ'লে আজিৰ পৰা দোকানৰ কাম এৰি ইণ্টাৰভিউ নোযোৱালৈকে মই দিয়া কিতাপবোৰ পঢ়িব লাগিব হ'ব ছাৰ ছাৰ তেতিয়াহ'লে আমি সময়ে চাহ খোৱাটো আৰু বন্ধ সেই ব্যৱস্থা মই কৰি থৈছো আচ্ছা নহয় না তই এতিয়া যা তোৰ এই ভাল খবৰটো একাপ একাপ চাহেৰে চেলিব্ৰেট কৰ হ'ব ছাৰ এইখন লৈ যা ইণ্টাৰভিউ দিনাখন লগত লৈ যাব লাগিব হ'ব ছাৰ মেডাম মই আহি আছো ছাৰ তাইৰ কি চাকৰিৰ কাৰণে কলিং লেটাৰ আহিছে
মহন্দা ঐ মহন্দা ঐ মহন্দা ঐ মহন্দা কোনে কি আছে এই পেনে এই পেনটো তই পিন্ধিছিলি নেকি এইটো পেনৰ কথা কৈছ পিন্ধিছিলো চেইন বকলেছ যে ছিঙি গেল কোন মই ছিঙিছো মই যে এনেকে পেণ্টটো ভৰি দি সোমাই দিছো নিজে নিজে ফেচেক কৰিছে এই পেনটো তোৰ কমৰত আতে নেকি মূৰ্খ মোক কঁকাল টকাত কিয় দুখ দিছ পেণ্টটোহে সৰুকে চিলাইছ কবিচোন তই মোক মুখ বুলি কৈছ এই সৰু পৰা স্মাৰ্ট ল'ৰাটোক তই মুখ বুলি কৈছ সঁচাই কৈছ সঁচাই কৈছ তোক কাটি ক'বলৈ দিছ মোক ক্ষমা কৰি দিয় সমান কচোন সন্মান ছাৰ চা ছাৰ চা ছাৰ বাইদেউ ছাৰ এতিয়া দম দেচোন মই এতিয়া কেনেকৈ ডিউটি মাৰিম 25 আগত পেণ্টটো ফালি গৈছে এটা কাম কৰচোন কি তই যে চাৰ্টটোৰ ওপৰত পেণ্টটো এনেকে পিন্ধিবি যে চেইনডাল যে খোলা হৈ থাকিব যে তই যে ওপৰত গামোচা এখন মাৰি ল'বিচোন এই তেৰিকা মই ইয়াক কেনেকৈ বুজাম এতিয়া আৰু এটা কথা তই গম পাইছ নে নাপাইছ কি এইখন থানালৈ যে প্ৰথম তই আহিছে নে মই আহিছো তই মই আহিছো তই চিয়াদি নে মই চিয়াদি তই মই চিয়াদি এতিয়া ছাৰহঁতে যদি মোক ড্ৰেছ নিদিছে তোকো দিব নোৱাৰিছে কি তোক পুলিচত ড্ৰেছ দিয়া নাই মই কি কৰিব লাগে যা অফিচাৰক কৈ গেল পইচা দে 30 টকা মই পেঞ্চিল ল'ব লাগে কি কৈছ তোতকে ওপৰ অফিচাৰক তই পইচা কৰিছ অফিচাৰ সমান কৰিব জানিছ নে নাজানিছ নচেছ তই যদি পইচা নিদিয় মই এতিয়াই অফিচাৰ মেডামক কৈ দিম একদম নলগাবি চোন শুনচোন তোৰ হাতত যে খুচুৰা পইচা আছে নে নাছে আছে আছে দেচোন কিয় দেচোন ল 500 500 ঠিক আছে তই দৰ্জী ওচৰলৈ যাচোন আৰে মই পইচাটো দে আকৌ এইটো পইচা এইটো পইচা এইটো দৰ্জীক দিবলৈ লৈছো আৰে এইটো মোৰ পইচা হে তাকেতো কৈছো মই দৰ্জীক দিম যাচোন আৰে এইটো মোৰ পইচা হে তই দিবি শুনচোন তোৰ যে পেণ্টটো যে কোনে ফালিছে তই মই ফালিছো পইচা কোনে দিব তই মই দিম সঁচাকেনে সঁচাকে কৈছ মই দিম যাচোন আৰে এইটো মোৰ পইচা হে সেইটোতো কৈছো পেণ্টটো কোনে ফালিছে মই ফালিছো সেইকাৰণে মইহে পইচা দিম যাচোন আৰে এইটো মোৰ পইচা এইডালে কেনেকুৱা কৈছে একেডাল কোনোকে কিয় কৈ আছ মোৰ পইচা দে পইচা কিয় খুজে কি হুলস্থুল লগাই আছ চাকচোন মেডাম মোৰ এই পেণ্টটো ফালি পেলালে ঐ তই তাৰ পেণ্টটো কিয় ফালিলি কোন মই ফালিছো না মই যে পেণ্টটো যে এনেকে পিন্ধিছো ইয়াত যে খামুচ মাৰি ধৰিছে ৰে আৰু যে মই টানি দিওঁতে যে পেচাককে উঠিছে ঐ তই তাৰ পেণ্টটো কিয় পিন্ধিব লাগে ফালি মেজা মোক যদি পুলিচৰ ড্ৰেছ নিদিছে মই চবৰে পেণ্ট পিন্ধিছে ফালি পেলাম আৰু তোৰ পেণ্টো পিন্ধি ফালিম মই ঐ যা তোক কচি চাই মাতিছে যা বাইদেউ অফিচাৰে কথাবিলাক গম পালে নেকি ঐ তইও যা ইয়াৰ কথা চব লগাই দেখি যা ঐ তই নাযাও কিয় তই চা চব মোক কথা কৈ দিছ চব কৈছ নে খলোৱা এজনী খলোৱা মই খলোৱা অঁ কি তই নিজে যে কফ হ'লে বেজন্তটো নিচিনা কি বেজন্ত পেটডাল লাগলি কৰি যে খোজকাঢ়ি ফুৰ কিবলৈ মন নাযায় চব কথা কৈ দিছে অতীতাই যদি মোক এটা কথা কৈছে তোৰ যে চব বস্তু খামটো খামেই আৰু এনেকুৱা পেণ্টবিলাক যে পিন্ধিম যে তই খালি শব্দহে কৰিবি ফেটেক আপদবোৰ এতিয়া খোৱা বস্তুৰ লগতে কাপোৰ কানিও লুকাব লাগিব কি যে আপদ মিছেছ কাটনিয়াৰ লগত কাটনিয়াৰ দেখোন কওকচোন নতুন শাৰ্ট যেন পাওঁ কালাৰটো অৱশ্যে আপোনাৰ লগত ভালে মেচ কৰিছে কোনটো এই শাৰ্টটো এইটো বৰ ধুনীয়া মনিয়ে দিছে বিহুত এবাৰ পিন্ধিবলৈ ইমান কোমল পিয়ৰ কটন ছাৰ আপুনি চাওকচোন শাৰ্টটো ইমান কোমল মই খুলি দিছোঁ ৰ'ব হ'ব কাটনিয়াৰ মোৰ আগত এতিয়া আপোনাৰ চাৰ্টৰ কাপোৰৰ গুণটো নকলেও হ'ব
পাৰিলে ইয়াৰ পিছৰ পৰা আপুনি এখেতক ভাল হাতঘড়ী এটা দিব। আছে নহয় মোৰ হাত ঘড়ী আৰু খাকী পোচাকযোৰৰ লগত পিন্ধিলে কেনেকুৱা গৰ্জিয়াছ দেখায়। তাৰমানে ইমান সময় মই আপোনাক কি কৈ আছো আপুনি একো বুজাই নাই। বুজিছো, কটনৰ চোলা, ঘড়ী, খাকী পোচাক। কিন্তু এইখন যে থানা, আমি যে পুলিচ, আমাৰ যে একোযোৰকৈ খাকী ইউনিফৰ্ম আছেনে? আছে, মোৰ দুযোৰ আছে। এযোৰ লেতেৰা হ'লে এযোৰ মই সলাই সলাইহে পিন্ধো। তেতিয়াহ'লে আজি যে গাত এযোৰো নাই কিয়? মানে ছাৰ কিন্তু এতিয়া যে 11 বাজিবৰ হ'ল, আপুনি এতিয়াহে আহি পালেহি কিয়? ক'ব কোৱা। মানে ছাৰ এখেতক আজি আপুনি একো নক'ব, মোৰ কাৰণেহে এখেতৰ পলম হ'ল। অ' হয় নেকি? কিবা বিশেষ কামৰ কাৰণে ওলাই গৈছিল নেকি? অঁ ছাৰ, পুৱাই পুৱাই মন্দিৰত চাকি জ্বলালোঁ। চাকি জ্বলাই আহি বাহিৰে বাহিৰে থানা পালোহি। থানাৰ পৰা ওলাই এতিয়া দৌল গোবিন্দ, কামাখ্যা, চিৰিয়াখানা চবতে সোমাই চিধা আহি দীঘলী পুখুৰী পাৰত অকণমান বহি পেলাই সন্ধ্যা 7মান বজাৰ আগতেই ঘৰত সোমামগৈ। মানে আজি আপোনালোকৰ ফুৰাৰ প্ৰগ্ৰাম আছিলে, পিছে কাৰণটো কি? মানে ছাৰ আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী। আচ্ছা, কাটনি আৰ্টে এই বিষয়ে মোক একোৱেই কোৱা নাই। কংগ্ৰেচুলেশ্যনছ। চেম টু ইউ ছাৰ। থেংক ইউ। আপুনি মোক 2 এদিনৰ আগতে কোৱা হ'লে আজি থানালৈ নহা হ'লেও হ'লহেঁতেন। অ' ছাৰ, এখেতক কৈ কিবা লাভ আছে জানো? সেই পুৰণা মোবাইলৰ হেণ্ডছেট পেলোৱা দি পেলাই থৈছে, ফাঁক কৰি পেলাই। এখেতক কৈ লাভ নাই, পাহৰিলে নহয় কথাটো। ৰাতিপুৱাহে মই মনত পেলাই দিছোঁ। খাটনিয়াৰ সকলো সময়তে থানাৰ টেনচনটো লৈ ঘূৰি নুফুৰিব, নহ'লে কেতিয়াবা আপোনাৰ গৃহ বিদ্ৰোহ আৰম্ভ হ'ব। যাওক, দিনটো আজি আপোনালোকৰ মতে আপোনালোকে এনজয় কৰক। ঠিক আছে ছাৰ। ছাৰ আশীৰ্বাদ এটা দিয়কচোন, পুৰণি। খাটনিয়াৰ এইবিলাক কিয় কৰে কওকচোন? মন্দিৰৰ পৰা আহিছে নহয়, হ'ব, ভগৱানক কৈছে নহয়, সেয়াই যথেষ্ট। যাওক। আহোঁ ছাৰ। আহিছোঁ ছাৰ। বহা, যাওঁ। ঠিক আছে বৌ।